হেল্ল' গাইজ, ৱেলকাম টু মাই বেক ইউটিউব চেনেল ৰাজদ্বীপ মানাছ। আজি এটা মই বিশেষ কাৰণ এটা ভিডিঅ' এটা বনাইছোঁ, যিহেতু মই ব্লগ ভিডিঅ' বনোৱা নাছিলোঁ। আজি মই ভিডিঅ' বনাব লৈছোঁ। আজি মানে যিখন মানে ভূটানৰ নদী মানে অৱস্থা আজি বেয়া, সেইটো কাৰণে ব্লগ এতিয়া নদীত যাব ওলাইছোঁ আমি। আৰু কেনেকুৱা কি পৰিস্থিতি হৈ আছে দেখাম যায় নদীত। ব্লগ মই এতিয়া যাওঁ, আপোনালোকক দেখাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আপোনালোকে। ব্লগ কেনেকুৱা কি হৈ আছে মই দেখাম যায় লৈ নদীত যায়। এতিয়া নদী পাৰলৈ যাই আছে বৰ্তমান, আৰু মোৰ লগত আমাৰ এই হিন্দী টিকলাকেইটা আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবিলাক শিলবিলাক দেখা হৈছে, এইবিলাক ভূটানৰ মানে নদীৰ শিল হয়। এখন ভূটানৰ বেকী নদীৰ শিল হয়। মানে এই শিলবিলাক এতিয়া বেকী নদীতে ওলাই, আৰু এইবিলাক জেচিবি এনেকৈ মালবিলাক চালি ধৰে, এনেকৈ শিলবিলাক ওলাই কৰি লৈ এনেকৈ বেচা বিক্ৰী হয়। আৰু ইয়াতে ধৰক বহুত নিজৰ ঘৰৰ কামত লৈ যায় বা বেলেগ কামত লৈ যায়। আৰু এতিয়া আমি নদীখন পাইছোঁ, এইখন আগত এখন নদী হয়। আৰু এতিয়া বলক নদীখনটো বহুত মানে হেৰি হৈ আছে, নদীখন নেদেখা নিচিনা হৈ আছে পূৰা। মানে এখন নদীত মানে পানী বাঢ়িলে এনেকুৱা অৱস্থা হয়, মানে পূৰা আপোনাৰ অন্ধকাৰ হৈ যায়। এতিয়া বলক দেখাই আছোঁ মই বাকীখিনি। নদী পাইছোঁ আহি, এইটো এটা নদী ঘাট হয়। আৰু আপোনাৰ এই এনেকৈ সেইটো চাইডে এটা নদী ঘাট আছে, সেইফালে বহুত মানুহ আছে। আৰু এইফালে মানুহ কম, যিহেতু মই দেখাম যায় লৈ এতিয়া আহি পাইছোঁ নদীখন। আৰু ইয়াতে নদীত চাওক অৱস্থা, মানুহ ইমান মানুহ কি কাৰণে ইমান মানুহ আছে বোলো মই দেখাম যায়। এয়া চাওক, এইবিলাক মানুহ হৈছে চব খৰি ধৰা মানুহ। আৰু এইফালে যাওঁ, আগত যাওঁ সেইটো চাইডে। আৰু গাইছ, এইখনে হ'ল মেইন ভূটান নদী হয়। এইখনে ভূটান নদী, যিহেতু আপোনাৰ এয়াৰ পৰা এইখিনি দেখাইছে আঙুলিটো চিধা এফালে আপোনাৰ এইখিনি গ'লে ধৰক আপুনি এইফালে পাব চিধা মানাছ নেশ্যনেল পাৰ্ক। মানাছ নেশ্যনেল পাৰ্ক বুলি ক'লে বহুতে চিনি পায়। আৰু সেইফালে পাৰ হ'লে আপুনি পাব ভূটান। আৰু ইয়াৰ পৰা যিহেতু ভূটানৰ পাহাৰখন দেখা পায়, কিন্তু এতিয়া নদীত পানী বহাৰ কাৰণে ভূটানৰ পাহাৰখন দেখা পোৱা নাযায়। আৰু এতিয়া বৰ্তমান নদীত যে পানী বাঢ়িছে, সেইটো কাৰণে চাওক বহুত একদম অন্ধকাৰ হৈছে, জানো কুঁৱলী পৰি আছে পূৰা একেবাৰে অন্ধকাৰ, মানে একো দেখা নাপায়। আৰু এইফালে এই যে মানুহবিলাক ইমান যে দেখা পাইছে বহুত জমা হৈ আছে, বলক তাতে কি হৈছে মই দেখাই দিম। আৰু এখন মানে ভূটান নদী বুলি জনাজাত, আৰু বহুতে এখন আপোনাৰ বেকী নদী বুলি কয়। যিহেতু বেকী নদী বুলি আমাৰ ইয়াৰে মানুহবিলাকে চবেই বেকী নদীয়ে বুলি কয়। আৰু বেকী নদী বুলি ক'লেও বহুতে বুজি পায়। আৰু এতিয়া বোলো নদীত মানে মেইন কথা কি, যিবিলাক আপোনাৰ ভূটানৰ মানে যিবিলাক আপোনাৰ পচা খৰিবিলাক আছে বা ডাঙৰ খৰিবিলাক আছে, যিবিলাক শুকান খৰিবিলাক আছে, সেইবিলাক ধৰক এনেকৈ পানী হ'লে মানে নদীত উটি আহে। আৰু সেই খৰিবিলাক মানে আপোনাৰ এনেকৈ এই নদী দি মানে তেনেকৈ যেতিয়া উটি আহে, তেতিয়া এই মানুহবিলাকে মানে ইয়াতে চবেই মানে ইয়াতে মানে খৰি ধোৱাত মানে ব্যস্ত হৈ যায়। আৰু এতিয়া দেখা হৈছে এইবিলাক মানুহবিলাকে চবেই এইবিলাক যে গিছে, এইবিলাক যে দেখা পাইছে, এইবিলাক চবেই মানে এতিয়া খৰি ধৰি আছে পূৰা। মানে এনেকুৱা দিনত মানে এনেকুৱা বাৰিষা ছিজনত প্ৰত্যেকবাৰে মানে এখন নদী ফুল হয়। আৰু ইয়াতে ইমান খৰি আহে, মানে মানুহে খৰি ধৰি মানে দিনে ৰাতি 2-3 দিন খৰি ধৰি পেলাই মানে মানুহে হেৰি নহয় আৰু ধৰক মানে আৰু নিজৰ ঘৰৰ কামত এইবিলাক ঠেকা কামত খৰিবিলাক চলি যায়, বিপদৰ সময়ত চলি যায়। আৰু কোনোবাই অলপ চলপ বেচেও ধৰক, আৰু কাৰোবাক ঘৰতো লাগে খৰিবিলাক। আৰু এইটো চাওক, এতিয়া এটা ক'ব গ'লে বহুত এটা অদ্ভুত দৃশ্য হয় মানে ইয়াতে। এতিয়া চাওক, এইবিলাক বহুত মানুহবিলাকে সৰু পোৱালীবিলাকে খৰি ধৰি আছে চাওক। আৰু দৃশ্যবিলাক মানে দেখাতে আপোনাৰ ভাল লাগে, যিহেতু এনেকুৱাকৈ মানে হৈ আছে দেখা পালে আপোনাক খৰি ধৰিবৰ কাৰণে মন যাব ইয়াতে আহিলে। এইটো চাওক অৱস্থা, মানে পূৰা খৰি ধৰাত চবেই ব্যস্ত। আৰু যিহেতু আৰু এফালেতো আহিলোঁ, এফালেতো বহুত মানুহ আছে খৰি ধৰাৰ কাৰণে। এতিয়া ময়ো আৰু খৰি ধৰিবৰ কাৰণে যাওঁ নেকি ঠিক নাই, যিহেতু তেওঁলোকক দেখা পাই মোৰো ভাল লাগিছে মনটো। আৰু এই চাওক, ইয়াতে মাছৰ কাৰ্টনৰ যিহেতু এটা নাও বনাই লৈছে ইয়াতে খৰি ধৰিবৰ কাৰণে সৰু পোৱালীবিলাকে। মামা খৰি ধৰিছা না দে। আৰু এতিয়া যিহেতু চাইডেদি ইমান খৰি অহা নাই, যিহেতু ডাঙৰ খৰিবিলাক আপোনাৰ এনেকৈ মাজেদি যাই আছে, ডাঙৰ খৰিবিলাক। আৰু এতিয়া সৰু খৰিবিলাক মানুহবিলাকে ধৰি আছে ওচৰতে, সৰু পোৱালীবিলাকে।
আৰু চাওক দেখাত মানে সঁচাই বহুত ভাল লাগিছে এনেকৈ আৰু এনেকৈ বাৰিষা দিনত ইয়াৰে মানুহবিলাকে মানে খৰি টেনশ্যন নাই আৰু এইজন চাওক আমাৰ ঘৰৰ ওচৰৰে মানুহ হয় এই চাওক নদী হেৰি পৰা নাও লৈ পূৰা খৰি ধৰি আহিছে চাওক মামা কিমান ধৰিছা এইখিনিয়ে ধৰিছা নে আৰু ধৰিছা ধৰ আমিও ধৰমু টেনশ্যন নাই পূৰা দেখা যে খৰি ধৰাত ব্যস্ত মানুহবিলাকে আৰু মানে দৃশ্যটো কেনেকুৱা লাগিছে ক'ব আপোনালোকে নিশ্চয় আৰু নদীত যিহেতু পূৰা ভৰা পানী একেবাৰে পানী পূৰা ফুল হৈছে আৰু এতিয়া বৰ্তমান বাঢ়িব পানী এতিয়া পানী বঢ়া নাই যেতিয়া পানী বহিব আপোনাৰ ধৰক এয়ালে পানী আহিব এয়ালে পানী উঠিব যেতিয়া ফুল পানী হ'ব এতিয়া ফুল পানী হোৱা নাই নদীত তেতিয়াতো আৰু বেছি খৰি আহিব আৰু এতিয়া মোৰ পিছফালে এইবিলাক দেখা পাইছে মোৰ পিছফালে এইবিলাক খৰি কিমান দেখা যায় আৰু বহুতে খৰি ধৰি আছে আৰু এতিয়া মই এতিয়া তেহঁতৰ লগত খৰি ধৰিম যিহেতু মোৰ বহুত ভাল লাগিছে আৰু মোৰ ঘৰত খৰি দৰকাৰ যিহেতু খৰি লাগে আৰু বলক আৰু বাকীখিনি মই দেখাই আছোঁ ইহঁতে চাওক মুখখন দেখাবৰ কাৰণে লাজ পাইছে কাপোৰ ঢাকি আছে ইহঁতে ছোৱালী মানুহ হয় না অকণমান লাজ পাব পাৰে টেনশ্যন নাই এয়া চাওক বহুত খৰি ইয়াতে যিহেতু আমাৰ নাও নাই সেইটো কাৰণে আমি খৰি ধৰিব নোৱাৰোঁ যিহেতু আমি চাইডে চাইডে ধৰিব লাগিব যিখিনি পাৰোঁ খৰি ধৰা নাই আৰু এইটো যিহেতু মছজিদ ঘৰ হয় দেখা পাইছে একে নদী কিনাৰতে আছে মছজিদ ঘৰটো একেবাৰে নদীৰ লগতে এখন নদী হয় আৰু এইটো মছজিদ ঘৰ হয় বহুত একে কিনাৰতে আছে মছজিদ ঘৰটো বহুত মানে এতিয়া ৰাইজে মানুহে জাগা নাই কাৰণে যিহেতু মছজিদ ঘৰটো ইয়াতে বনোৱা আছে এতিয়া বৰ্তমান ভাঙিব পৰা নাই আৰু এইখন নদী হয় একে নদীৰ লগতে হয় বহুত হয় যিহেতু ঈদৰ সময়ত হয় কিবা হয় বহুত দিগদাৰ হয় আৰু এতিয়া নদীৰ এফালে চাই এফালেতো বহুত মানুহ হয় এফালে আৰু এফালে পূৰা চবেই এতিয়া বৰ্তমান খৰি ধৰা মাছ মাৰা ধৰক পূৰা ব্যস্ত আৰু মই এতিয়া আছোঁ ভিডিঅ' বনোৱাত ব্যস্ত আৰু যাৰ যি মানে নাও আছে তেহঁতে ধৰ এনেকৈ নাও দি খৰি ধৰে আৰু মানে এনেকৈ নাও দি ধৰি আছে চবেই যায় দূৰে মানে ডাঙৰ খৰিবিলাক মানে নদীৰ মাজেদি আহি আছে যে এতিয়া ধৰক মানে এনেকৈ নদীৰ মাজত যায় ধৰি আছে আৰু যিহেতু আমাৰ আৰু একো নাই সেইকাৰণে আমি এনেকৈ চাইডেদি আমি এনেকৈ ধৰিব লাগিব আৰু যিহেতু চাইডত খৰি অহাই নাই দেখা পাইছে চব এনেকৈ মাজে যাই আছে গোটেইখিনি ডাঙৰ খৰিবিলাক আৰু সঁচাই বহুত ভাল লাগে ইয়াতে এইখিনি এনেকুৱা বাৰিষা সময়ত মানে বহুত ভাল লাগে ইয়াতে থাকি আৰু ধুনীয়া লাগিছে পৰিৱেশটো ধুনীয়া হৈছে এতিয়া যিহেতু ভিডিঅ' এয়া দেখা হৈছে নদীত পানী বহাৰ কাৰণে পূৰা এফালে অন্ধকাৰ নিয়ৰ পৰা নিচিনা হৈছে এফালে সেইকাৰণে নদীখন দেখা নাপায় যিহেতু আৰু এতিয়া সৰু পোৱালীবিলাক চাওক কেনেকৈ খৰি ধৰি আছে এয়া চাওক আৰু নদীত চাওক কেনেকুৱা এইটো মানে এতিয়া পূৰা ধাৰ বৈ আছে বহুত মানে ধাৰ হৈ আছে একদম কাৰেণ্টৰ নিচিনা ধাৰ হৈ আছে আৰু নদীত পূৰা ভৰা পানী নাই এইটো কাৰণে চাওক অৱস্থাটো পূৰা কেনেকুৱা হৈ আছে আৰু এতিয়া চাওক পূৰা অন্ধকাৰ হৈছে এতিয়া আৰু যিহেতু এতিয়া পানী লাহে বাঢ়ি আছে সেইটো কাৰণে বেছি অন্ধকাৰ হৈ আছে এতিয়া বেছি মানে নিয়ৰ পৰা নিচিনা হৈছে আৰু ইয়াতে এখন বেকী নদী মানে এটা কথা ইয়াতে আপোনাৰ ইমান ঠাণ্ডা মানে এচি হাৱা যেনেকুৱা তেনেকুৱা এচি হাৱা নিচিনা লাগে ইয়াতে মানে বহুত ঠাণ্ডা হয় ইয়াতে এচি হাৱাতকৈ মানে বহুত পাত্তা নাপায় ক'ব গ'লে আৰু গৰম দিনত ইয়াতে নদীৰ ওচৰত বহি থাকিলে বহুতখিনি ভাল লাগে আপোনাৰ ফেনো নালাগে এচিও নালাগে কোনো দৰকাৰ নাই ইয়াতে আৰু নদীত বহুত ইয়াতে ঠাণ্ডা হাৱা আহে আৰু এতিয়া যিখিনি বৰ্তমান ঠাণ্ডা আহিছে এতিয়া এচি হাৱা নিচিনা ঠাণ্ডা হাৱা আহিছে আৰু এতিয়া মানুহবিলাকে ইয়াতে চাওক ভিজি হ'লেও মাছ মাৰি আছে তেওঁলোকে আৰু এফালে খৰি ধৰি আছে বহুত পানীত ভিজি হ'লেও কষ্ট কৰি হ'লেও পেটৰ কাৰণে খৰি ধৰিছে যিহেতু আৰু এতিয়া এইফালে বহুতে ধৰি আছে যিহেতু মই
পাপা কি কৰিছা খৰি ধৰিছা না খৰি ধৰা নাই হে খৰি ধৰিবি হে খৰি ধৰিবি না ধৰা নাই নধৰা ধৰিবি কিমান ডাঙৰ ডাঙৰ ক'ত ডাঙৰ যাই আছে ক'ত ঐ তাতে ডাঙৰ যাই আছে অঁ তই নধৰা ডাঙৰ ডাঙৰ ধৰিবি দে আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিওঁ যদি ইউটিউবত চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিওঁ আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি দিব আৰু আজিলৈ ভিডিঅ'খিনি ইমানখিনি যদি ভাল লাগিল তেতিয়াহ'লে নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি দিব আজিকালি ইমানখিনিয়ে